এইবাৰ বিজেপি চৰকাৰক চ্যালেঞ্জ দি কংগ্ৰেছৰ 10টাকৈ বৃহৎ গ্যাৰাণ্টি পুনৰ এবাৰ বিজেপি চৰকাৰক চ্যালেঞ্জ দিছে কংগ্ৰেছে আৰু 10টাকৈ গ্যাৰাণ্টিৰ কথা ঘোষণা কৰিছে কংগ্ৰেছে সবিশেষ জানক এই ভিডিঅ'টোৰ জৰিয়তে বিজেপিক উফৰাবলৈ কংগ্ৰেছৰ 10টাকৈ বৃহৎ গ্যাৰাণ্টি মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰক চ্যালেঞ্জ দি জনতালৈ 10টাকৈ গ্যাৰাণ্টি দিছে কংগ্ৰেছে প্ৰতি মাহে হাজাৰ হাজাৰ মহিলাই লাভ কৰিব পাৰিব 1500 টকা 100 ইউনিটলৈকে বিনামূলীয়া বিজুলীৰ গ্যাৰাণ্টি দিছে কংগ্ৰেছে 500 টকাতেই যোগান ধৰা হ'ব ঘৰুৱা চিলিণ্ডাৰ কংগ্ৰেছৰ চৰকাৰ হলে পুৰণি পেঞ্চন নীতি ৰূপায়ণ কৰা হ'ব হাজাৰ হাজাৰ কৃষকৰ ঋণ মাফ কৰিব কংগ্ৰেছৰ চৰকাৰে খেতিত প্ৰয়োজনীয় জলসিঞ্চনৰ বিদ্যুৎ মাচুলৰ ক্ষেত্ৰতো দিয়া হ'ব বিশেষ ৰেহাই ওবিসিসকলৰ বাবে 27% সংৰক্ষণৰ ব্যৱস্থা কৰাৰ গ্যাৰাণ্টি দিছে কংগ্ৰেছে কৃষকৰ ঘৰত বিনামূলীয়া বিজুলী যোগান ধৰিব কংগ্ৰেছে কৃষকৰ ওপৰত থকা সকলো মোকদ্দমা প্ৰত্যাহাৰ কৰা হ'ব বুলি কংগ্ৰেছে 10টাকৈ গ্যাৰাণ্টিত উল্লেখ কৰিছে বিজেপি চৰকাৰক পুনৰ এবাৰ চ্যালেঞ্জ দি কংগ্ৰেছে 10টাকৈ বৃহৎ গ্যাৰাণ্টিৰ কথা জানিবলৈ দিছে আজিৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এক ভাল খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে ডিসেম্বৰ মাহৰ পৰাই মহিলাসকলে লাভ কৰিব 10,000 টকা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা ডিসেম্বৰ মাহতেই হিমন্ত চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব এই 10,000 টকা ৰেশন কাৰ্ড নথকা লোকসকলৰ বাবেও ৰাজ্যৰ চৰকাৰে এক সুখবৰ দিছে ডিসেম্বৰ মাহৰ ভিতৰতেই যিসকল লোকৰ ৰেশন কাৰ্ড নাই তেওঁলোকে ৰেশন কাৰ্ড লাভ কৰিব পাৰিব 7 অক্টোবৰ তাৰিখেই অসম আৰক্ষীৰ 6,000 চাকৰিৰ বিজ্ঞাপন মুকলি কৰিব ৰাজ্যৰ চৰকাৰে তামুলপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ লাখ লাখ মহিলাই 10,000 টকা লাভ কৰিব ডিসেম্বৰ মাহৰ ভিতৰতে হিমন্ত চৰকাৰে এই ধনৰাশি ৰাজ্যৰ মহিলাসকলক প্ৰদান কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব এই 10,000 টকা লগতে ৰেশন কাৰ্ড নথকা লোকসকলেও ৰেশন কাৰ্ড লাভ কৰিব ডিসেম্বৰ মাহৰ ভিতৰতে সাগৰ পৃষ্ঠত সৃষ্টি হোৱা ধুমুহাৰ প্ৰভাৱ অসমত আগন্তুক 3 দিনলৈ প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই সাগৰ পৃষ্ঠত যি ধুমুহাৰ সৃষ্টি হৈছে সেই ধুমুহাৰ প্ৰভাৱ পৰিব অসমত আগন্তুক 3 দিনলৈ ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী আগন্তুক 3 দিনত ৰাজ্যত প্ৰচণ্ড বৰষুণ হ'ব প্ৰায় সকলো জিলাতেই ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বৰষুণৰ লগতে ঠায়ে ঠায়ে বজ্ৰপাতৰো আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই দুখন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে 3খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু 19খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ধুবুৰী আৰু দক্ষিণ হালমৰা মানকাছৰত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বৰপেটা চিৰাং আৰু কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ বঙাইগাঁও গোৱালপাৰা বাক্সা নলবাৰী কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ দৰং পশ্চিম কাৰ্বি আংলং নগাঁও কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ বিশ্বনাথ লখিমপুৰ যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু ডিব্ৰুগড়ত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে গুৱাহাটীৰ কেইবাটাও প্ৰান্তত সৃষ্টি হৈছে কৃত্ৰিম বানৰ